সঁচাকৈ আজি বহুত আনন্দিত হৈছোঁ আমি সকলোৱে যি ধৰণে আমাৰ এই ৰিক্ৰুটমেণ্ট প্ৰচেছটোত অংশগ্ৰহণ কৰিলে সকলোৰে জেনুইনভাৱে হৈছে যেন লাগিছে আৰু প্ৰমোদ বড়ো ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান দিনৰ পৰা কষ্ট কৰি আছিলোঁ এটা চাকৰিৰ কাৰণে, এইবাৰ সফল হ'বলৈ সক্ষম হৈছোঁ। সঁচাকৈ আনন্দিত হৈছোঁ। মই গ্ৰেজুৱেট টিচাৰ হিচাপে পাইছোঁ, ছায়েন্স, গ্ৰেজুৱেট টিচাৰ ছায়েন্স। কি কয়, চৰকাৰে বহুখিনি সহায় কৰিছে। আমাৰ যি নিবনুৱা ল'ৰা ছোৱালী আছে সকলোৰ কাৰণে বহুখিনি কাম কৰিছে। আমি সঁচাকৈ বহুত ধন্যবাদৰ পাত্ৰ আৰু তেওঁ। সঁচাকৈ আজি বহুত আনন্দিত হৈছোঁ আমি সকলোৱে যি ধৰণে আমাৰ এই ৰিক্ৰুটমেণ্ট প্ৰচেছটোত অংশগ্ৰহণ কৰিলে সকলোৰে জেনুইনভাৱে হৈছে যেন লাগিছে আৰু প্ৰমোদ বড়ো ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান দিনৰ পৰা কষ্ট কৰি আছিলোঁ এটা চাকৰিৰ কাৰণে, এইবাৰ সফল হ'বলৈ সক্ষম হৈছোঁ। সঁচাকৈ আনন্দিত হৈছোঁ। মই গ্ৰেজুৱেট টিচাৰ হিচাপে পাইছোঁ, ছায়েন্স, গ্ৰেজুৱেট টিচাৰ ছায়েন্স। কি কয়, চৰকাৰে বহুখিনি সহায় কৰিছে। আমাৰ যি নিবনুৱা ল'ৰা ছোৱালী আছে সকলোৰ কাৰণে বহুখিনি কাম কৰিছে। আমি সঁচাকৈ বহুত ধন্যবাদৰ পাত্ৰ আৰু তেওঁ। সঁচাকৈ আজি বহুত আনন্দিত হৈছোঁ আমি সকলোৱে যি ধৰণে আমাৰ এই ৰিক্ৰুটমেণ্ট প্ৰচেছটোত অংশগ্ৰহণ কৰিলে সকলোৰে জেনুইনভাৱে হৈছে যেন লাগিছে আৰু প্ৰমোদ বড়ো ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান দিনৰ পৰা কষ্ট কৰি আছিলোঁ এটা চাকৰিৰ কাৰণে, এইবাৰ সফল হ'বলৈ সক্ষম হৈছোঁ। সঁচাকৈ আনন্দিত হৈছোঁ। মই গ্ৰেজুৱেট টিচাৰ হিচাপে পাইছোঁ, ছায়েন্স, গ্ৰেজুৱেট টিচাৰ ছায়েন্স। কি কয়, চৰকাৰে বহুখিনি সহায় কৰিছে। আমাৰ যি নিবনুৱা ল'ৰা ছোৱালী আছে সকলোৰ কাৰণে বহুখিনি কাম কৰিছে। আমি সঁচাকৈ বহুত ধন্যবাদৰ পাত্ৰ আৰু তেওঁ। সঁচাকৈ আজি বহুত আনন্দিত হৈছোঁ আমি সকলোৱে যি ধৰণে আমাৰ এই ৰিক্ৰুটমেণ্ট প্ৰচেছটোত অংশগ্ৰহণ কৰিলে সকলোৰে জেনুইনভাৱে হৈছে যেন লাগিছে আৰু প্ৰমোদ বড়ো ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান দিনৰ পৰা কষ্ট কৰি আছিলোঁ এটা চাকৰিৰ কাৰণে, এইবাৰ সফল হ'বলৈ সক্ষম হৈছোঁ। সঁচাকৈ আনন্দিত হৈছোঁ। মই গ্ৰেজুৱেট টিচাৰ হিচাপে পাইছোঁ, ছায়েন্স, গ্ৰেজুৱেট টিচাৰ ছায়েন্স। কি কয়, চৰকাৰে বহুখিনি সহায় কৰিছে। আমাৰ যি নিবনুৱা ল'ৰা ছোৱালী আছে সকলোৰ কাৰণে বহুখিনি কাম কৰিছে। আমি সঁচাকৈ বহুত ধন্যবাদৰ পাত্ৰ আৰু তেওঁ। সঁচাকৈ আজি বহুত আনন্দিত হৈছোঁ আমি সকলোৱে যি ধৰণে আমাৰ এই ৰিক্ৰুটমেণ্ট প্ৰচেছটোত অংশগ্ৰহণ কৰিলে সকলোৰে জেনুইনভাৱে হৈছে যেন লাগিছে আৰু প্ৰমোদ বড়ো ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান দিনৰ পৰা কষ্ট কৰি আছিলোঁ এটা চাকৰিৰ কাৰণে, এইবাৰ সফল হ'বলৈ সক্ষম হৈছোঁ। সঁচাকৈ আনন্দিত হৈছোঁ। মই গ্ৰেজুৱেট টিচাৰ হিচাপে পাইছোঁ, ছায়েন্স, গ্ৰেজুৱেট টিচাৰ ছায়েন্স। কি কয়, চৰকাৰে বহুখিনি সহায় কৰিছে। আমাৰ যি নিবনুৱা ল'ৰা ছোৱালী আছে সকলোৰ কাৰণে বহুখিনি কাম কৰিছে। আমি সঁচাকৈ বহুত ধন্যবাদৰ